বাহ দয়া দগী 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 ষ্টাইল অসমত মানে 20 বছৰ আগত এনেকুৱা এটা ঘটনা ঘটিল যিটো ঘটাৰ ফলত মালপানী বাহিৰ হৈ ই জন্ম হয় ই বাৰু জন্ম হ'ল মালপানী হৈ বাহিৰ হৈ তাৰপিছত আৰু এটা চেতৰ মহিলা জন্ম হৈ গৈছে তাৰপিছতে আপোনালোকক মই জনাই আছোঁ সেই চেতৰ মহিলাটো কোন হয় আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক ই বাহ তাৰ দাঁত চাক কুকুৰৰ নিচিনা এতিয়া মই আপোনালোকক বুজাই দিম মানে কলমটো ফাটিল কেনেকৈ মানে ফাটি মালপানী বাহিৰ হৈ ইয়াৰ ই কেনেকৈ জন্ম হ'ল এইটো কুকুৰৰ বাচ্চাটো সেই 20 বছৰৰ আগত মানে ডগী ষ্টাইলটো ট্ৰেণ্ড হৈ আছিলে ডগী ষ্টাইল ট্ৰেণ্ড হৈ থকা অৱস্থাত সিও কৰিব চালে ট্ৰেণ্ড ডগী ষ্টাইল দি তাৰপিছত ডগী ষ্টাইল লওঁতে মালপানীটো ফাটি ওলাই গ'ল মানে মালপানীখন যেতিয়া ওলাই গ'ল ন মানে তাৰপিছতে ই চেতৰ মহিলা জন্ম হ'ল যিটোৰ নাম হ'ল নগাঁও ৰোষ্টাৰ বয় 1.5 ফুটীয়া আৰু বিভিন্ন সামাজিক মাধ্যমৰ পৰা গম পোৱাৰ মতে এই 1.5 ফুটীয়াটো বাবাটোৰ বাৰীটো বোলে এই জলকীয়া নিচিনা বোলে এইটো 1.5 ফুটীয়া বাৰীটো বাবা তুই যাব ওলছা তোৰ কাৰণে সদায় মোৰ বাদাম এক পেকেট যায় বাবা তুই যাব ওলছা তোক মাৰি মই কিমান ভাল পাইছিলোঁ বাবা তুই যাব ওলছা বাবা কিয় আনিব পাৰ তাৰ পাছতে গোলাঘাটত এটা ল'ৰা জন্ম হয় যিটোৰ নাম দয়া তাৰ নাম দয়া ৰখাৰ মেইন কাৰণ আছিল সেই সময়ত মই আগতে কোৱাৰ নিচিনা ডগী ষ্টাইলটো ট্ৰেণ্ড আছিলে ডগী ষ্টাইল ট্ৰেণ্ড হৈ তাৰো ছেইম গতি হ'ল মানে ডগী ষ্টাইল ট্ৰেণ্ড হৈ পোষ্ট কৰোঁতে ডগী ষ্টাইলত মাৰোঁতে মানে মালটো ফাটি গ'ল ফাটি যোৱাৰ লগে লগে স্পামটো যেতিয়া ওলাই গ'ল ন ই জন্ম হৈ গ'ল আৰু তাৰ মুখখন চোৱা কুকুৰৰ নিচিনা কেতিয়াতো কুকুৰৰ লগত সেইকাৰণে সি থাকি ভাল পায় তাৰ যোনটোৰ লগত কুকুৰ আছে ন সেইকাৰণে সি কুকুৰৰ লগত থাকি ভাল পায় ডগী দয়া ডগী ষ্টাইল বুলিয়ে দি থৈছোঁ তোৰ নামটো মোৰ